পাৰিব গাৰ্লছ ইজ পাৱাৰ জেন্টছৰ চে লেডিজৰ বেছি পাৱাৰ থাকে সো হেল্ল' বন্ধুসকল আশা কৰোঁ আপোনাৰতো চবৰে খবৰটো ভাল আৰু মোৰো খবৰ বহুতে ভাল তো আজি আমি যাই আছোঁ অলপমান ফুৰিবলৈ কাৰণ আজি ছানডে তো অলপমান ফুৰি আহোঁ কেনেকুৱা কি লাগে তো এতিয়া যাই আছোঁ আমি ক'ত যাওঁ কেনেকুৱা লাগে কি লাগে আপোনালোকক চব দেখাইছোঁ ঠিক আছে আপুনিতো মোৰ ভিডিঅ'টো চাই থাকিব আৰু চবৰ খবৰটো ভালেই চাগে মোৰ খবৰো বহুতেই ভাল তো মই মাস্ক লগোৱা কাৰণটো মই আপোনালোকক নেক্সট ভিডিঅ'ত দি আছোঁ ঠিক আছে আপোনালোকে চাই ল'ব এইটো ভিডিঅ'টো মই দুটা ভিডিঅ' বনালোঁ কিন্তু মই মাস্ক লগাকৈ বনাই আছোঁ কিয় বনাই আছোঁ এইটো আপোনালোকৰ ৰিজনটো কৈ আছোঁ তো গাইজ আৰু আজি যাই আছোঁ বেলেগ এটি ধুনীয়া জেগালৈ তো তাতে গৈ লওঁ কি মানুহ ৰে কি মানুহ আটাবাৰী বাৰী যাই আছে তো এতিয়া যাই লওঁ কেনেকুৱা কি লাগে আমাৰ পিছা পইচা আমাৰ ৰাইডাৰ চাৰে গাড়ী চলাই আছে তো এতিয়া যাওঁ বলক চ' গাইজ আহি পালোঁ আমি এইমাত্ৰ কেনেকৈ লাগিছে জাষ্ট আহি পাইছোঁ এতিয়া এণ্ট্ৰি কৰোঁ আগত চাওঁ আৰু ভিতৰত কেনেকুৱা ভাল লাগে এতিয়ালৈকে আমি এইটো পাৰ্কত আজি ফাৰ্ষ্ট টাইম আহিছোঁ এইটো চাই ল'ব এইটো পাৰ্কত কিন্তু এইটো নতুন হয় সেইকাৰণে আমি আজি ফাৰ্ষ্ট টাইম আহিলোঁ যে আহিব পৰা নাছিলোঁ ইমান দিন তো আহিলোঁ এতিয়া ভিতৰত যাওঁ কেনেকুৱা কি হয় ন বলা যাওঁ এতিয়া ভিতৰত চ' আমি আহিলোঁ চ' গাইজ আমি আহি পালোঁ এতিয়া গুৱাহাটীৰ হেংৰাবাৰী তো এইটো গণেশগুৰিৰ ওচৰত পৰে হেংৰাবাৰী তো এতিয়া নতুন পাৰ্ক খুলিছে তো চাই আছে এইটো পাৰ্কৰ নামটো হয় নতুন হয় এইটো আমি টিকেটটো ল'লোঁ 30 টকা কৰি একজনৰ তো দুইজনৰ হ'ল 60 টকা এতিয়া যাই আছোঁ আমি ভিতৰত কেনেকুৱা আছে জেগাটো চাই লওঁ তো বলক তো দেখা পাই আছে মোৰ পিছফালে ইমান ধুনীয়া ধুনীয়া মূৰ্তিকেইটা আছে বহুত আছে এইফালে পৰা ষ্টাৰ্টিঙৰ পৰা আছে শেষলৈকে তো বহুত মূৰ্তি আছে ইয়াতে মানে কি ক'ম আৰু আগৰ যুগৰ মূৰ্তিকেইটা আছে এতিয়া আমি আহোঁতে অলপমান আন্দাজ হৈছে কাৰণ ইমান ভালকৈ সেইকাৰণে দেখাব পৰা নাই যদি আহে তেতিয়াহ'লে দিনতে আহিব বহুত ভালকৈ চাব পাৰিম ন বহুত ডাঙৰ পাৰ্ক আছে বহুত ডাঙৰ মানে ভাবিব নোৱাৰি ইমান ডাঙৰ এনেকৈ ক'ত ওলাই নাজানো আৰু তো এতিয়া তথাপিও যাই আছোঁ এতিয়া আন্দাৰ হৈ গ'ল তথাপিও যাই আছোঁ এতিয়া সোমাই আছোঁ কেনেকুৱা হয় কেনেকুৱা কি নহয় মনটো বহুত ফূৰ্তি লাগি আছে কিন্তু বহুত ভাল লাগিছে ইমান ধুনীয়া ধুনীয়া জেগাত যদি আহিব পাওঁ ইমান ডাঙৰ বহুত ডাঙৰ তো ইমান ধুনীয়া ধুনীয়া জেগাত যদি আহিব তো চবকেতো ভালেই লাগিব তো এতিয়া আৰু জেগাত কেনেকুৱা কি আছে চাই ল'ব অলপ কেনেকুৱা কিবা জেগাবোৰ কিবা অলপমান বেলেগ ডিফাৰেণ্ট জেগা ন এইবোৰ গজব বেজ্জতি পাৰ্কত ফুৰা মজা বলক এতিয়া বহুত এটা ইউনিক বস্তু দেখাইছোঁ ঠিক আছে আপোনালোকে তো এইটো চাওক বহুত বেলেগ কি অত্যাধি এনেকুৱা কি বস্তু দেখা পালা তুমি কি ধুনীয়া কৰি আছে আৰু গাইজক নেদেখুৱা দেখাইছিলোঁ ওচৰৰ পৰা দেখাইছোঁ আপোনালোকক আমি আগতে গৈলোঁ তাতে গৈ পোৱা নাই কিবা বেলেগ টাইপ লাগে কিবা মজা তো এতিয়া যাওঁ তাতে আপোনালোকক ওচৰৰ পৰা দেখাইছোঁ ঠিক আছে কি হৈছে তাতে লাহে লাহে নামিব লাগিব তো যদি স্লিপ খাই যায় বেছি ঢালান টাইপৰ চিৰি টাইপৰ আছে ন তাকেতো যদি স্লিপ খাই যায় কেনেকুৱা কৰিব হৈ যাব নাকটা কৰি যাব তাৰপিছত বেলেগ আছে যে এতিয়া সৰু পোৱালিবোৰ খেলা বহুত ধুনীয়া ধুনীয়া জেগাবোৰ আছে তো এতিয়া পোৱালিবোৰ আনিলেও ফাইদা আছে কিন্তু এতিয়া অকল পাৰ্ক বুলি নহয় এতিয়া কিন্তু ল'ৰা ছোৱালী সৰু পোৱালিকেইটা আহিলেও ফাইদা তোমাকো খেলিব মন গৈছে নেকি কিবা বেলেগ বস্তু দেখাইছোঁ আপোনাক তো এতিয়া চাই ল'ব এতিয়া আপোনালোকে এটা বস্তু দেখাইছোঁ যে এতিয়া স্কেটিঙো হৈ আছে তো এইটো মই আজি ফাৰ্ষ্ট টাইম দেখা পাইছোঁ নিজৰ চকুদি তো তাক কেনেকুৱা লাগে এতিয়া ট্ৰেইনিং হৈ আছে তো শিকাই আছে কেনেকুৱা কি কৰিব লাগে তো এইফালে শিকাই আছে এইফালে আহিব নাই এতিয়া আপোনালোকক ভালকৈ দেখাই আহি আছে চাই লওঁ
জেগাত যাই আছোঁ তো বলক কিবা এনেকুৱা জুঙা টাইপত আছে ঘৰটো মই কিন্তু দেখা নাছিলোঁ ফাৰ্ষ্ট টাইম দেখা পাই আছোঁ যে টিভিতে দেখা পাইছিলোঁ এনেকুৱা ঘৰ তো আজি ফাৰ্ষ্ট টাইম দেখা আছোঁ তো বলক কেনেকুৱা আছে ভিতৰটো চাই আহোঁ হয় বুলি ভাবি আছিলোঁ তো এতিয়া ওচৰত আহিলোঁ গম পালোঁ যে এতিয়া ফটো উঠায় তো এতিয়া ফটো শ্বুট হৈ আছে তো চাওঁ আহক কেনেকুৱা লাগে ফটোবোৰ ফটো কিনিম বুলি ভাবিলোঁ জাগাই নাপালোঁ ইমান মানুহ আছে চব চাইডে মানুহ ফটো উঠাবৰ কাৰণে ৰেডি হৈছে সেইকাৰণে আমি ওলাই আহিলোঁ তো তাতেতো ফটো উঠাব নাপালোঁ এতিয়া বহুত জেগা আছে এইফালে তাতে ফটো উঠাই লওঁ নে কি কোৱা একদম 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 তাতে মানে ইমান মানুহ বাবা ফটো উঠাব নাপালোঁ একো নাই এতিয়া বহুত জেগা আছে এইফালে এইফালে ইমান ধুনীয়া জেগাত ইমান জল্দি চান্স নোপোৱা তুমি তাকেতো ফটো নহ'ব ফটো ফটো নহ'লে একো নাই বেলেগ জেগাত উঠিম আকৌ ন এইটো বেলেগ দিনা আহিম আকৌ পিছত কেতিয়া হয় লাগি আছে যে এইটো সোমালোঁ কিন্তু মই ফটো উঠাব নাপালোঁ একো নাই নেক্সট দিনা যেতিয়া আহিম তেতিয়া ফটোটো উঠাই লওঁ এতিয়া আৰু বহুত জেগা আছে ফুৰিবলৈ তো তাতে যাওঁ ফুৰোঁ কেনেকুৱা লাগে নে কি য়েছ দেখাই আছোঁ যে ইমান ধুনীয়া বস্তু যে দেখা পাই বহুত ভাল লাগিছে এইটো মানে আমাৰ অসমত প্ৰায় হ'ব লাগে কাৰণ আমাৰ চৰাই চিৰিকটিবোৰ বাস কৰিবৰ কাৰণেতো এটা গছত ইমান ধুনীয়াকৈ ঘৰ বনাই দিছে যে দেখা পাই বহুত ভাল লাগিছে তো কাৰণ চৰাই চিৰিকটিটো গছত থাকে কাৰণ এতিয়া আমাৰ অসমত এনেকৈ হৈছে যে চবেই গছবোৰ কাটি আছে শেষ কৰি আছে মানে সেইকাৰণে তো এতিয়া গছত বনাই দিছে কি ধুনীয়া ঘৰ তো এইটো দেখাই আছোঁ আপোনালোকক বলক তো চাই লওক কি ধুনীয়া কৰি গছৰ ওপৰত ঘৰ বনাই দিছে তো এনেকুৱা আছে আৰু বহুত জেগাত গছত এনেকুৱা ঘৰবোৰ চ' আমি চববোৰতো দেখাব নোৱাৰিলোঁ কিন্তু সেইকেইটা এইটো দেখাই আছোঁ ক'ত যাব বিচাৰি আছা তুমি কি এনেকুৱা কি ভাল জেগা আছে তাতে বহিব পৰা তাতে জেগা আছে চব দেখা পাম চাই লওক দেখা আছে ইমান ধুনীয়া এটা ফটো উঠোৱা প্লেচ আছে ইয়াতে চবেই মানে ইমান ভিৰ হৈছে আমি ফটো উঠাব পৰা নাই বহুত লাইন লাগি এতিয়া পাইছোঁ তো এইটো দেখাই আছে মোৰ পিছফালে ইমান ধুনীয়া আছে তাতে ফটোটো উঠাই লোৱা হওক কেনেকুৱা আছে মই আপোনালোকক ফটোটো দি আছোঁ ঠিক আছে কেনেকুৱা আছে লাগি আছোঁ এতিয়াও হোৱাই নাই ইমান যে সময় লাগে দেখা আছে আপোনালোক ঠিক আছে এইটো জেগাটো চাই ল'ব ইমান ধুনীয়া প্লেচ আছে মানে এতিয়া লগৰকেইটা আনি পেলাই পূৰা বহিকে গপচপ মাৰিব পাৰিব আৰু ইমান ভাল লাগিব চিট হয় নে কি হয় চোৱা ন ইমান ধুনীয়া বহাৰ চিট হয় চাগে ন বেলেগ টাইপৰ আছে বহুত ধুনীয়া আছে এবার ট্রাই করা रुको जरा सबर करो পারিব গার্লস ইজ পাওয়ার জেন্টসৰ সে লেডিজৰ বেছি পাৱাৰ থাকে পাৰিছা ওয়াও কেনেকা ফিলিং কেনেকা তো গাইজ এতিয়া আমি ওলাওঁ ইয়াৰ পৰা কাৰণ বহুত ৰাতি হৈ গ'ল তো ইমান ডাঙৰ জেগা মানে ঘূৰোঁতে মানে ভৰি চৰি বিষ হৈ গৈছে তো এতিয়া ঘৰতো যাব লাগিব ৰাতিও হৈ গৈছে তো এতিয়া যাই আছোঁ তো ওলাওঁ এতিয়া ঘৰত যাওঁ বেলেগ দিন আহিম দিনত আহিম আৰু ভালকৈ দেখাই আছোঁ আপোনালোকক তো যাওঁ এতিয়া সৰু বস্তুবোৰ ইমান ধুনীয়া আছে ন দেখা পাইকে মানে বহুত ভাল লাগিছে তো আপোনালোকক যদি ভাল লাগে মোক এইটো কমেণ্ট কৰি জনাব ঠিক আছে কেনেকুৱা কোনটো জেগাটো ভাল লাগে এইটো আপোনালোকে মোক কমেণ্ট কৰি জনাব আপোনালোকক যদি এতিয়া আহিব মন যায় তেতিয়াহ'লে আহিব দিনতে আহিব অভিয়াছলি কাৰণ ৰাতি হ'লে বহুত মানে আন্ধাৰত ইমান ধুনীয়া মানে নাজাৰাটো আপোনালোকে গম নাপাব তো এতিয়া যাওঁ এতিয়া আমিতো ওলালোঁ কাৰণ আমি আহোঁতে অলপমান আন্ধাৰ হৈ আছিল এতিয়া বহুত ৰাতিও হৈ গ'ল তো এতিয়া যাওঁ আমি তো ওলাওঁ এতিয়া বহুত ৰাতি হৈ গ'ল তো শুনা না সবে এটা ইয়াৰে সবে যেনেকুৱা আছে হা এনেকুৱা টাইপ ভাল লাগিছে ন এটা কথা কওঁ তোমাক এটা সৰু চাই এটা চেলেঞ্জ দিম একচেপ্ট কৰিবা জানো কোৱা কিবা চেলেঞ্জ দিয়া কোৱা এতিয়া একচেপ্ট কৰিবা কৰিম এই समझ रहे हो ना এটা ষ্টাইলত মূৰ্তি হৈ আছে হা তোমাক মই বিচাৰোঁ তুমি যদি পাৰা তে তোমাক মই পুচকা খুৱাম আৰু যদি তুমি নোৱাৰা তে তুমি মোক খুৱাব লাগিব কোৱা ঠিক আছে কোৱা চেলেঞ্জটো কি
চবে এটা এটা মোৰ ওচৰত আছে তুমি ইয়াতে আহি অপজিট চাইডে ইয়াতে এটা তুমি এটা কি মৰ্চন এটা দেখুৱা বেলেগ টাইপৰ মানে বেলেগ টাইপৰ থিয় হৈ থাকিব লাগিব পাৰিবা কি হৈ আছে everybody want ৰবা চবে চাব দিয়া তুমি হাৰিবা এনেকা হ'লে হাৰিবা না এনে মই তোমাক ক'লোৱে দেখোন মই চেলেঞ্জটো পুৰা কৰিলোঁ না অকল থিয় হৈ থাকিলে নহ'ব যেন চবে চাব লাগিব তোমাক তেতিয়াহে ভাল লাগিব হয় না গাইজ চেলেঞ্জ এনেকা পুৰা নহয় চেলেঞ্জ এনেকা হ'ব লাগিব যেন চবে চাব লাগিব তেতিয়াহে अरे कहना क्या चाहते हो নাই হাৰিছা নাই 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 নহ'ব হাৰিছা এতিয়া মানে মই পইচাটো খাব পাম আৰু নাই তুমি হাৰিছা এতিয়া কোৱা কেনেকৈ হাৰিম মই নহ'ব এইটো চেলেঞ্জ পুৰা হোৱা নাই এইটো দেখিছোঁ মই ফুচকা খাব পাম ব'লা 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 খুৱাম ব'লা বলক এতিয়া যাওঁ হাই ফাই ৱাও বাই বাই কিউট পোৱালি ন বহুত ভাল লাগিছে এনেকুৱা পোৱালি ল'ৰা ছোৱালী মানে বহুত ভাল লাগে মোক সঁচাকৈ নিজে পোৱালি হৈ আছো মই পোৱালি হৈ আছোঁ বোলে এনেকুৱা কৰি আইচক্ৰীম খাবৰ কাৰণে বিচাৰি থাকে আইচক্ৰীম খাই ভাল লাগে ন বাবু ৱাও